গাইস আজি খাম চুঙাত দিয়া মাংস চাই দেখিব। বেম্বো চুঙা বুলি কয়। ইয়াত মাংস বৰাম, তাৰপিছত হুপা দিম, ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ মছলা থাকিব। জুইত দিম খাম চাই দেখিব। আজি খাম আজি চাই দেখিব। ক'ত খাম কি কৰিম মানে প্লেচটো ভাল নাই পোৱা, তাকে বিচাৰি ফুৰিছোঁ। কোনখিনিত কৰোঁ এতিয়া ৰ'দো পৰিছে, চাই লওঁচোন। নিমখ দিয়া হ'ল আৰু অকণমান বেছি নিমখ নিদিবি। লাহে লাহে আমাৰ খানা ৰেডি হৈছে আৰু 5 মিনিট সময় লাগিব নেকি। এইফালে চাওঁ হ'ব হৈছে নাই হৈছে আৰু কিমান সময়? প্ৰায় 7-8 মিনিটৰ ভিতৰত হৈ যাব। এইটো ৰস পৰিছেচোন। ইয়াৰ গোন্ধৰ টেষ্ট ল'ম এতিয়া কেনেকুৱা হয়। কি সুন্দৰ আপোনালোকে গোন্ধ পাইছে নেকি? জনাবচোন কেনেকুৱা লাগিছে গোন্ধটো। উলিয়াইছোঁ। ওলাই গ'ল। নোলাইচোন। বিলৰ পাৰত ধুনীয়াকৈ মাংসৰ সোৱাদ আছে। এই ৰসটো খাবা আৰু নেকি? নাই গোন্ধটো কিয়া কৰিলি জানো? টিক 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 লাঠিৰ খুবতে মাংস ওলাব, নহ'লে নুহুলাইচোন। নেখালে বহি থাকে আৰু কেনেকুৱা অনুভৱ? বহুত বঢ়িয়া টেষ্টি। এয়া ইউটিউবাৰ মই নহৰে এতিয়া লোকেল এতিয়া বাঁহৰ কাপত এয়া কৰিছে। ৰাজদাই ওলাই দিছে পাছফালে। কেনেকুৱা অনুভৱ? বহুত বঢ়িয়া টেষ্টি। এয়া ইউটিউবাৰ মই নহৰে এতিয়া লোকেল এতিয়া বাঁহৰ কাপত এয়া কৰিছে। ৰাজদাই ওলাই দিছে পাছফালে। আমি গমেই নাপাওঁ তোৰ ফটো। এয়া আমি খাই আছো যিটো গিলাচ দি উলিয়াব পুৰা মাংস। বেং এতিয়া খাবলৈ লৈছো। আপোনালোকে লোভত জিভাৰ পানী নেপেলাব। মজা। খুব মজা আছে ন? বহুত ভাল লাগিছে। কোনে মদ খাবলৈ দিয়ে?
আমাৰ ট্ৰেডিশ্যনেল ৱাইন অকণমান লৈ আহিলোঁ চাই পাওঁ তাকে খাইছোঁ বেয়া নাপাব আমাৰ পৰম্পৰা হয় ঢাকনীয়া লগাব লাগিব কলপাতত এয়া বৰিদাই মাংস খাইছে ৱাও এয়া অভিনৱ ভাইটি সুন্দৰ সোৱাদ মজা এইটো ভাইটি একদম মজা আৰু কি কবি এইটো মমিন দা মমিন দা একদম আইডিয়া চুবাইছে দেই বহুত মজা এইটো আমাৰ ৰাজদা নিৰামিষ বুজি বাদাম আহিছেতো বাদামৰ কৃষ্ণলীলা এয়া হাত ধুই লৈছো বিলতে হাতখনকে ধুই লৈছো বহুত সুবিধা ইয়াত বৰবিলৰ পাৰত আহিব খাব এনজয় কৰিব বাই বাই বৰবিল আজি বিদায় দিলোঁ আমি খানা খাই শেষ কৰিলোঁ এই চুঙাকেইটাকো বিদায় দিলোঁ ওলটা হৈছে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা হৈছে শ্বেয়াৰ কৰি দিব জয় হৰিবোলা জয় ৰামবোলা মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে ছাবস্ক্ৰাইবাৰ অকণমান বঢ়াই দিব তেতিয়া ভাল লাগে আৰু